কাৰ্যকৰ্তা বন্ধুসকল 1 লাখ যুৱক যুৱতীক নিযুক্তিৰ আমি প্ৰতিশ্ৰুতি দিছিলোঁ 38,983 গৰাকী যুৱক যুৱতীক আমি ইতিমধ্যে নিযুক্তি কৰিছোঁ আমি আকৌ এবাৰ সংকল্প দোহাৰিছোঁ যে অহা 6 মাহ 7 মাহৰ ভিতৰত আমি 1 লাখ ল'ৰা ছোৱালীক নিযুক্তি দিয়াৰ কাম আমি শেষ কৰিম শ্ৰদ্ধাৰ ৰাইজ কাৰ্যকৰ্তা বন্ধুসকল যোৱাবাৰ আমি নিৰ্বাচনৰ আগতে স্বয়ং আঁচনি কৰিছিলোঁ অকণমান আমি প্ৰয়োগ কৰিছিলোঁ মই পুনৰবাৰ আজি আপোনালোকৰ ক'ব খুজিছোঁ অহা এবছৰৰ ভিতৰত আমি আৰু নতুন এখন অভিলাষী আঁচনি ল'ম 5,000 কোটি টকা ব্যয় কৰি 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ ৰাস্তা আমি প্ৰশস্ত কৰি দিম সেই সংকল্প আজিৰ সভাত আমি ল'ব খুজিছোঁ অহা 10 তাৰিখৰ পৰা আৰু মাত্ৰ কেইটামান দিনৰ পিছৰ পৰা প্ৰত্যেক মাহত অৰুণোদয় আঁচনি 1000 টকাৰ জাগাত 1250 টকাকৈ পোৱা আৰম্ভ হ'ব তাৰ লগে লগে আজিৰ এই সভাত মই ক'ব খুজিছোঁ যে প্ৰত্যেকটো বিধানসভা সমষ্টিত আমি আৰু নতুনকৈ 7,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত ল'ম অন্তোদয় আমাৰ লক্ষ্য যেতিয়াই আমি ইলেকশ্যনৰ মিটিঙত যাওঁ দুখীয়া লোকসকলে কয় যে আমাৰ ৰেচন কাৰ্ড নাই আজিৰ সভাত আমি সিদ্ধান্ত ল'ম আজিৰ সভাত আমি প্ৰতিজ্ঞাবদ্ধ হ'ম যে অহা 6 মাহৰ ভিতৰত আমি আৰু 50 লাখ ব্যক্তিক আমি ৰেচন কাৰ্ড দিম বিনামূলীয়াৰ চাউল দিম সেই সিদ্ধান্ত আজি আমি ৰাইজৰ আগত ক'ব খুজিছোঁ আমাৰ আয়ুষ্মান প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনা কিছুমানৰ হাতত আমাৰ কাৰ্ড আছে কিছুমানৰ হাতত কাৰ্ড নাই অহা 1 জানুৱাৰীৰ পৰা যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে 5 লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি লাভ কৰিব সেই কথাও আজিৰ সভাতে আমি ক'ব খুজিছোঁ আমি অসমখনক প্ৰগতিৰ এক নতুন দিগন্তলৈ লৈ যাব খুজিছোঁ আজি যোৰহাট মাজুলীৰ দলঙৰ কাম আৰম্ভ হৈছে অহা মাহত আমি মাজুলীক লখিমপুৰৰ সৈতে সংযোগ কৰিবলৈ লুইত খাবলৰ ওপৰত দ্বিতীয়খন দলঙৰ কামো আমি নিৰ্মাণৰ কাম হাতত ল'ম অহা এবছৰৰ ভিতৰত নাৰেংগী কুৰুৱাৰ দলঙৰো কাম আমি আৰম্ভ কৰিব বিচাৰিছোঁ আজি আমি গুৱাহাটীৰ শৰাইঘাটত বগীবিলৰ দৰে ৰেল আৰু ৰাস্তা দুইটাৰে আৰু এখন দুখলপীয়া দলং 1,000 কোটি টকা ব্যয়েৰে আমি বনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বগীবিল শদিয়াৰ ঢলা শেষ হৈ যোৱাৰ পিছত কলিয়া ভুমুৰাৰ দ্বিতীয় দলঙৰ নিৰ্মাণৰ কাম শেষ হ'ল এতিয়া আমাৰ লক্ষ্য জামুগুৰিৰ পৰা কলিয়াবৰলৈ সুৰংগৰ তলেদি ব্ৰহ্মপুত্ৰৰ ওপৰত টানেল সৃষ্টি কৰা আৰু কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ এলিভেটেড ৰোড কৰিডৰ নিৰ্মাণ কৰা অসমৰ প্ৰতিখন উচ্চ মাধ্যমিক বিদ্যালয়লৈকে আমি 3 কোটি টকাকৈ আমি অনুদানেৰে অসমৰ প্ৰত্যেকখন হাইস্কুলক এখন আদৰ্শ হাইস্কুললৈ ৰূপান্তৰ কৰা যে ৰাজ্য চৰকাৰে অসমত অহা মাহৰ পৰা মিছন বসুন্ধৰা 2 আৰম্ভ কৰি প্ৰত্যেকজন খিলঞ্জীয়া মাটি যি চৰকাৰী ভূমিত আছে তেওঁলোকক আমি বিনা পইচাত ম্যাদী পট্টা প্ৰদান কৰিম এই সংকল্পৰে আমি বসুন্ধৰা 2 আমি আৰম্ভ কৰিম খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা অসমৰ পৰা মৌলবাদক উৎখাত কৰা আৰু আমাৰ ৰাজ্যখনক প্ৰগতিৰ এক নতুন দিগন্তলৈ লৈ যোৱা এই দিশেৰে আমি কাম কৰিব খুজিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু জেপি নাড্ডা ডাঙৰীয়াৰ প্ৰেৰণাৰে